নমস্কাৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আৰু আগৰ ভিডিঅ'টোত মই গাঁৱৰ ঘৰলৈ আহিছিলো আৰু তেতিয়া আমাৰ ভৰাল চৰাল খালি কৰি থকা তেনেকুৱা ভিডিঅ' এটা দিছিলো আৰু আজিও মানে আমি শুক্ৰবাৰে আহিলো ডিচেম্বৰ যেহেতু শনিবাৰে স্কুল বন্ধ থাকে আৰু শুক্ৰবাৰে স্কুল কৰাৰ পিছত আমি ঘৰলৈ বুলি আহো আৰু এতিয়া যেহেতু ধান কটা সিজন মায়ে মানে আগৰ সপ্তাহটোত ধান কাটি মেলি মৰণা চৰণা দি মানে ট্ৰেক্টৰে মাৰিলে তো কৰি মেলি সব ধান ৰেডি কৰি থৈছে মই ইফালে দেখামগে বস্তাত ভৰাই থৈছে আৰু বাহিৰত যেহেতু কালিৰ পৰা বৰষুণ দি আছে মানে ৰ'দত মৰণা মৰাৰ পিছত ৰ'দত দি মেলি থয় তেতিয়া ধানবোৰ বেয়া হৈ নাযায় আৰু আজি বেলেগ এঠাইত কাটিবলৈ গৈছে আৰু ঘৰৰ পৰা যেহেতু আৰু ভিতৰত সোমাই যাব লাগে পথাৰখন আৰু 1.5 কিলোমিটাৰ মান বেছি যাব লাগে সেই কাৰণে মায়ে 7:30টাতে গ'ল আৰু মই উঠি জলপান বনাই দিলো জলপান মানে বৰা ভাত আৰু ভাজি তেনেকৈ খাই গ'ল মায়ে মানে জলপানটো গাখীৰ লগত খাই বেয়া পায় আৰু এইফালে মই ডিচেঙৰ কাৰণে মেগী অকণমান বনাই আছো আৰু মনভাইকো দিলো খাবলৈ আৰু আজি ভিডিঅ'টো চাই যাব যদি বতৰটো ভাল কৰে তেতিয়া আমি ধান কাটিবলৈ বুলি যাম দাৱনি লগাইছে আৰু যদি বতৰ ভাল নহয় বৰষুণ দিলেতো ধান কাটিবলৈ অসুবিধা হয় তেতিয়া দেখুৱা নহব বাৰু যিখিনি পাৰো দেখাই যাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আহিলে হেৰি কৰিব অহা নাই এতিয়া আমি পথাৰলৈ যাম পথাৰলৈ যাম এইফালে আলিয়াহঁত আছে আলিয়া আকৌ মই গৈ আছো কবা দেই একদম মেইন ৰাস্তাৰ ফালে গাড়ী গৈ আছে এয়া ধান মানে ধানবোৰ চোতালতে থোৱা হৈছিলে গাড়ীত মই চাবি নাজানো নহ'ল তো এতিয়া আমি গোটেইবিলাকে ইমান পটাপট বৰষুণ আহিলে নহয় এনেকৈ বস্তাবোৰ ভৰাই থৈছোঁ বস্তাকে এটা মৰণাত ইমানখিনি পোৱা হ'ল তাৰপিছত আৰু ধান কাটিব আছে বাৰু এয়া আহাচোন আহা পাছতকে গ'লে ফাৰহানা ভাইটিয়ে মাতি আছে যে বা বুলি দেউতাকে কিবা কিবি ঘৰলৈ বুলি লৈ আহিছে আৰু ইয়াত মই চাহ কাপ তেনেকৈ বিস্কুট চিস্কুট আৰু এইফালে ফ্লাক্সত দুটা আৰু এই ফ্লাক্সটো মোৰ একেবাৰে শহুৰ দেউতাৰ মানে যেতিয়া চাকৰিত আছিলে তেতিয়াই অনা ফ্লাক্স হয় এনেকৈ দুটা জইন হৈ থকা কিন্তু মায়ে বৰ ভালকৈ ৰাখিছে এইটো ইমান দিনৰ এটা ফ্লাক্স এতিয়াও ভাল হৈ আছে আৰু এইফালে মই দুখন কেৰাহী পাতি থৈছোঁ আৰু ইয়াত মাংস বইল কৰি আছোঁ বইল মাংস কি নিশ্চয় গম পাইছে এইটো হৈছে গাহৰি মাংস আৰু এইফালে মই ডিচেঙৰ কাৰণে কণী আৰু এইফালে ভোল কচু আলু চালু এনেকৈ গুচাই থৈছোঁ এইফালে আদা নহৰু ভাত পানী ৰেডি কৰি তাৰপিছত পথাৰলৈ যাম চাহ সেইটো বেগ এইফালে মনোভাই এতিয়া চাহ লৈ যাব প্ৰথমতে চাহ তাৰপিছতহে ভাত যিহেতু হোৱা নাই আৰু ভাতটো আমি লৈ যাম এয়া শিৱ ভক্ত কবি আকৌ তোৰ নামটো ৱা দেউতা চেণ্ডেলটো দি দিয়া সেনেকৈ নিনিয়ে দি দিয়া এতিয়া ভাত পানী বনাই আজৰি হৈ গোটেই তিনিওটা ওলাইছোঁ আৰু ডিচেঙে স্কুটিত ফুল ওলমাই লৈছে কথা ক'লে একেবাৰে নুশুনে এইটো ল'ব নালাগিছিলে শুন থৈ আহিব লাগিছিলে কি কৰিবা এইটো কৰিব এতিয়া
আহি পাই গ'লোহি পথাৰ। তাৰপিছত নামি গৈ আছোঁ। মাহঁত মানে বহুত দূৰত আছে। ঠাণ্ডা ঠাণ্ডাও হৈছে আৰু বতৰটো চাওকচোন কেনেকুৱা। এইফালে দিছেঙৰ দেউতাক গৈ আছে আৰু সৌজন ককাইদেউ এজন, তেখেতে আমাৰ খেতিটো কৰিলে, মানে আধি খেতি কৰিলে। এতিয়া আমি এভাগ পাম, তেখেতে এভাগ পাব। ধান পকিলেগেনে? অঁ অঁ, আপুনি দুদিনমান দেৰিকৈ দাব যদি কেঁচা ফালে লৈ লৈছে। অঁ অঁ, এতিয়া আমি আহি মাহঁতৰ ওচৰত পালোহি আৰু পায়ে মই লগে লগে ধান কাটিবলৈ লাগি গৈছোঁ। আৰু মায়ে মোৰ কাৰণে এখন কাঁচি লৈ আহিছিলে, সেইবাবে পটাপট বোলো অকণমান কাটি লওঁ, যিহেতু আমি আজি আকৌ ডিব্ৰুগড়লৈ উভতিব লাগিব, দিছেঙৰ স্কুল আছে। আৰু সদায় এনেকুৱাই হৈ থাকে, সেইবাবে আপোনালোককো অকণমান জনাই দিলোঁ কথাটো। আজিহে দাৱনি লগাইছে আৰু মই ঘৰত যিখিনি ধানৰ বস্তা দেখাইছিলোঁ সেইখিনি আমাৰ ঠিকাত দিলে। আৰু ঠিকা মানে এনেকুৱা হৈছে, 1 বিঘা যদি কাটি দিয়ে তেতিয়াহ'লে 2000 টকা লয়। আৰু আপোনালোকৰ ফালে কেনেকুৱা হয় জনাবচোন কমেণ্ট কৰি যদি পাৰে। ধানবোৰ অৱশ্যে বৰ ভালকৈ পকা নাই, যিহেতু যেতিয়া গোটেই পথাৰখন সম্পূৰ্ণকৈ পকি যাব তেতিয়া আমাৰ দাৱনি পাবলৈও দিগদাৰ হ'ব বা ঠিকাত দিবলৈও অসুবিধা হ'ব। তেওঁলোকৰো নিজৰ নিজৰ ধান থাকিব, সেইবাবে মায়ে অকণমান সোনকালেই কাটি দিয়া নিচিনাই হৈছে। আৰু ইয়াত যিহেতু প্ৰত্যেক বছৰে হাতী আহে ধান খাবৰ বাবে, তাৰ কাৰণে মায়ে অকণমান খৰধৰ কৰিছে। আৰু এইখিনিত অকণমান আছে, এডৰামান আছে, আমি এডৰা বুলিয়ে কওঁ, আপোনালোকে কি কয় জনাবচোন। আৰু অলপ আগলৈ মানে ৰাস্তা ফালে আছে, আমি এতিয়া এইখিনি দাই মেলি তালৈ গুচি যাম। পথাৰখন চাৰিওফালে অকণমান দেখাই দিছোঁ। আৰু যিহেতু চেঁচা নদীখনৰ কাষতে আমাৰ পথাৰ আছে আৰু পৰিৱেশটো খুবেই ভাল লাগিছে। আৰু বতৰটো আজি অলপ ডাৱৰীয়া, সেইবাবে অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছে। সোনকালেও আমি গুচি যাম, দিছেঙে নহ'লে ঠাণ্ডা পাব। কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু এনেকুৱা পৰিৱেশবোৰে আমাক খুব টানি আনে আৰু মনটো খুব ভাল লাগি উঠে। বেয়া মোৰ কান্না দেখিবলৈ এতিয়া আমি চাহ খাবলৈ লৈছোঁ আৰু মথাউৰিৰ কাষলৈ গুচি আহিলোঁ। আৰু এইফালে পকা ধান আছে আৰু যিখিনিত কাটি আছিলোঁ তাত পকাখিনি কাটি হৈ গ'ল আৰু কেঁচা হোৱাৰ বাবে আমি এইফালে গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তেনেহ'লে অন্য এটা ভিডিঅ' লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।